ধরবো সমস্ত দেখতে পাইছে এইমাত্র যে কলা বিয়া করাইলো এজনী কাৰ বিয়া তোমাৰ বিয়াৰ কথা কৈছো আকৌ বিয়া বুলি কোৱাৰ লগে লগে মনটো কিবা ৰঞ্জিত ৰঞ্জিত লাগে ইমান যে ধুনীয়া ৰূপ দেখোন বিয়া কৰাই ঘৰলৈ লৈ যাওঁ তো এবাৰ তোমাৰ নামটো কোৱা তোমাৰ পৰিচয়টো দিয়া অলপ পাত্তা দিয়া হেন পাৰি এবাৰ অকণমান আগুৱাই গেলে মই বিয়া প্ৰায় ঘৰত লাগি নিদিয়ে এই পাচন্দ মোৰ মালিক যেনেকুৱা বস্তু ক'ব লাগিল যে আহি পেলাই তোক এটা পিঠা বুলি বনাই থৈ যাব এই ফল দুটা চলি আছে মোৰ জাননে নাজানো বুলি জগতে বিদিত আৰু মোৰ মালিক এনেকুৱা খঙাল ক'ব লাগিলে যে ইয়াক আহি পেলে কমুঠিম কিন্তু এতিয়া অহা সময় নাই আমাৰ তেওঁ এইখিনি সময়ত জেলত বহি আছে তেওঁ এতিয়াই আহিব মইনা এইমাত্ৰ যে কলা দুটা চলি আছে তাৰমানে সঁচাই তুমি বিয়া হৈছা কি কবি কল কিন্তু দেখাতো বিয়া হোৱা হেন লাগে কি কবি ইমান সৰুতে বিয়া হৈছা যে দেখাতো বিয়া হোৱা হেন নালাগে তোমার শরীর এটা মাত্র বিয়া এইবার মাত্র এবার মইনাবে তুমি যদি বিয়া যদি মোটামুটি 80 মান হইছা তোমার শরীর যদি মোটামুটি 120টার উপৰত আছে চিন্তার কৰিব নাই তোমার ধরে বুঝাতে হিতুক নেই এই রণসন্ধি মূর্তি ধরি পার্বতী
আগতে তই অলপ আগতে কি কৈ আছিলি মোক কুণ্ডলী মই না তোমাৰ বিয়াৰ পৰা মই ঘৰলৈ লৈ যাম মোৰ 80 মান বিয়া হ'লেও কথা নাই মোৰ 120টা চলি থাকিলেও কথা নাই বুলি তই যে কলি আৰু তহঁতৰ মানুহ এই নাৰী দেখাৰ লগে লগে ইমান সুন্দৰ সুন্দৰ মৌখৰা মাতবিলাক ক'ৰ পৰা ওলায় আৰু তহঁতৰ কাৰণে নাৰীয়ে যে অকলশৰে ওলাব নোৱাৰে বাহিৰলৈ এয়াই নেকি কথা ক তই বাৰু নাৰীক সন্মান কৰিবি নে নকৰিবি তই আচলৰ হাতত পৰি গৈছ আজি তোৰ নিষ্ঠা নাই ক তোৰ ঘৰত তোৰ মা আছে নে নাই এই পাখণ্ড তোৰ ঘৰত তোৰ ভনী আছে নে নাই তোৰ ঘৰত তোৰ তিৰি আছে নে নাই ক তই এতিয়ালৈ পৰা নাৰীক সন্মান কৰিবি নে নকৰিবি ক পাখণ্ড লগে লগে জলন্ধৰ অন্তৰ্ধান কি উপায় করে এরে কই জলন্ধর আর পার্বতীর 7 দিন 7 রাতি তো মুদুরন কোন পথে জলন্ধর নিধন করিব নয় আর এই দৃশ্য নারদমুনি দেখিবা মনে মনে নারদমুনি নারদে মনে মনে ভাবে জলন্ধর আর পার্বতীর এইবার খেলা কিন্তু এই কথা মহাদেব হব কথা মহাদেব হই পরম সঙ্গে মূর্তি ধরি হাসে পার্বতী শুদ্ধ করি কথা শুনি শুনি শিবই ভাবি গুনি
খবৰটো কোনে দিলে মোৰ লগতে যুদ্ধ কৰিব আহিছা কি বলে পাৰিম বুলি আহিছে নে নোৱাৰিম বুলি আহিছে ভাই তাচ্ছল্য কৰি ইটিকিং কৰি জলন্ধৰে মহাদেৱক কেনেকৈ খং উঠাই দিছে পাঠিব চুক্তিটো আগতে কৰিলো এই যুদ্ধ যে কৰিব আহিছা মোক বলে পাৰিম বুলি আহিছে নে নোৱাৰিম বুলি আহিছা ভাই শিৱৰ কি যুদ্ধ কৰা কাম শিৱৰ যুদ্ধ কৰা কাম নে বেলেগ কিবা কাম মই জনাত শিৱৰ দেখোন এইটো কাম শিৱই যুদ্ধ পাছত কৰিব আগতে কথা থাকি না যুদ্ধ যে কৰিব আহিছা কি মোক বলে পাৰিবা ভেটি তোমাৰ তেজখন যুদ্ধ কৰা চেহেৰা এই ৰবা মাৰি থকা ও দিনে রাতি খুন্দি মরা দিনে রাতি খুন্দি মরা জয়তা ভাঙর pindah bagorsa. Aduh itu pun bagorsa pindah isa bhai. Buat koi moi দেখো buat koi moi দেখো বহু গুণে মহাদেবর ত্রিশূল পাত জলন্ধর করে গিরে ফেলাবে উপায়ন্তর হইলে বাড়ির মহাদেবে ও মহাদেবে মাতি আনি এই জলন্ধর সুরক্ষা নিধন কৰিব পৰা যায় তাৰ উদ্দেশ্য আগত ৰাখি তেওঁ ততাতয়াকৈ এখন জৰুৰী গোপন বৈঠকৰ আয়োজন কৰি দিলে ব্ৰহ্মাই বোলে দেৱগণ চিন্তা নকৰা একদম ধীরে ধীরে একদম নিজকে বসাইছিল আর জলন্ধর কোনো বার্তাই নেই আর আমি ইয়াত কিন্তু বহুত কথা আমি চর্চা কৰি থাকি লাভ যায় ইয়াৰ উপায় প্ৰভুই এটার পাছত দেব বন্ধুরই না বৈকুণ্ঠ ভুবনে